নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল গভৰ্ণমেণ্ট জব ইনফৰমেশ্যনলৈ নতুন জব আপডেট আপোনালোকলৈ লৈ আহিছো গোটেইখিনি তথ্য এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰা হ'ব আপোনালোকে চাই থাকিব আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি তথ্য লাভ কৰিবলৈ সক্ষম হ'ব অসম চৰকাৰে নতুনকৈ কেইটামান ভেকেন্সি মুকলি কৰি দিছে তাত শিক্ষাগত অৰ্হতা কিমান বিচাৰিছে আৰু বয়সৰ সময়সীমা কিমান বিচাৰিছে আৰু সিলেকশন প্ৰসেসবোৰ কেনে ধৰণৰ গোটেইবোৰ তথ্য আলোচনা কৰা হ'ব আপোনালোকে যদি এই চেনেলটোত নতুনকৈ আহিছে তেন্তে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব যাতে আমাৰ সকলো ধৰণৰ জব আপডেট আপোনালোকে পাই থাকিব পাৰে তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ DLSA হোজাই ৰিক্ৰুটমেণ্ট 2025 ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি হোজাই ফালৰ পৰা পদ মুকলি কৰা হৈছে ইয়াতে আপোনালোকে চাই লওক অফিস পিয়ন আৰু ডেপুটি চিফ এইড ডিফেন্স কাউন্সিল পোষ্টৰ বাবে পদ মুকলি কৰি দিছে যিসকল এই পোষ্টৰ বাবে ইন্টাৰেষ্টেড হয় তেওঁলোকে অফলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব বিফৰ 17 ছেপ্টেম্বৰ 2025 17 ছেপ্টেম্বৰ আগত আবেদনসমূহ কৰি ল'ব লাগিব 17 ছেপ্টেম্বৰ লাষ্ট ডেট হয় যদি আপোনালোকে ইন্টাৰেষ্টেড হয় তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব DLSA হোজাই ভেকেন্সি আগষ্ট 2025 ইয়াৰ অৰ্গেনাইজেশ্যন নামটো হৈছে ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি পোষ্ট ডিটেইলছ ইয়াতে দিয়া আছে অফিস পিয়ন আৰু ডেপুটি চিফ লিগেল এইড ডিফেন্স কাউন্সিল টোটেল ভেকেন্সি হৈছে ইয়াৰ দুটা আৰু দৰমহা থাকিব ইয়াতে 10,000 পৰা 60,000 লৈকে প্ৰতি মাহে থাকিব আৰু জব লোকেশ্যনটো হৈছে ইয়াৰ হোজাই ইয়াতে চাই লওক এপ্লাই মোডটো হৈছে অফলাইন আপোনালোকে অফলাইন যোগে ইয়াত আবেদন কৰিব পাৰিব অফলাইন এড্ৰেছটো ডিসক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা আপোনালোকে ল'ব পাৰিব এড্ৰেছটো ডিসক্ৰিপশ্যনৰ পৰা লৈ ল'ব পোষ্টৰ বিষয়ে যদি অধিককৈ জানিব বিচাৰে তেন্তে এই ৱেবছাইটটোত গৈ সাৰ্চ কৰি চাব পাৰিব সকলোখিনি তথ্য ইয়াতে পাই যাব আৰু ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া কেনে ধৰণৰ হ'ব চাই ল'ব DLSA হোজাই ৰিক্ৰুটমেণ্ট ৰিকুৱাৰ্ড এলিজিবিলিটি ডিটেইলছ এতিয়া কোৱালিফিকেশ্যন ডিটেইলছ সমূহ কি অৰ্হতা লাগিব চাই ল'ব যদি আপোনালোকে 8 পাছ কৰি থৈছে তেন্তে পিয়ন পোষ্টত আবেদন কৰিব পাৰিব পিয়ন পোষ্টৰ বাবে 8 পাছ বিচাৰিছে আৰু ডেপুটি চিফ লিগেল এইড ডিফেন্স কাউন্সিল পোষ্টৰ বাবে আপুনি যদি ডিগ্ৰী কৰি থৈছে বা আপোনাৰ যদি LLB কৰি থৈছে তেন্তে এইকেইটা পোষ্টত আবেদন কৰিব পাৰিব আৰু তলত আপোনালোকে চাই ল'ব DLSA হোজাই ভেকেন্সি এণ্ড এজ লিমিট ডিটেইলছ ইয়াতে চাই ল'ব পোষ্ট নেম নাম্বাৰ অফ পোষ্ট এজ লিমিট আপোনাৰ 18 পৰা 38 লৈকে দিয়া হৈছে আৰু ডেপুটি চিফ লিগেল এইড ডিফেন্সৰ কাৰণে আপোনাৰ এজ পাৰ DLSA হোজাই নৰ্মছৰ ইয়াৰ বয়সৰ সময়সীমাটো হ'ব লাগিব আৰু এইকেইটা পোষ্টত আবেদন কৰিবলৈ আবেদন মাচুল দিব লাগিব নে নালাগে চাই ল'ব এপ্লিকেশ্যন ফিজ নো এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ আবেদন মাচুল ইয়াতে দিব নালাগে সম্পূৰ্ণ ফ্ৰী হয় আৰু এইকেইটা পোষ্টৰ বাবে সিলেকশন প্ৰসেসসমূহ কেনে ধৰণৰ ইয়াতে চাই লওক ফাইভাৰ ভইচ এণ্ড পাৰ্চনেল ইণ্টাৰভিউ যোগেদি ইয়াৰ সিলেকশনটো কৰা হ'ব আৰু এইকেইটা পোষ্টৰ বাবে দৰমহাবোৰ কেনে ধৰণৰ চাই ল'ব DLSA হোজাই চেলাৰী ডিটেইলছ পোষ্ট নেম চেলাৰী পাৰ মান্থ অফিস পিয়নৰ বাবে ইয়াত 10,000 পৰা 12,000 লৈকে ইয়াৰ দৰমহা থাকিব যাৰ চাকৰিটো তেওঁলোক 10,000 পৰা 12,000 লৈকে দৰমহাটো পাই থাকিব আৰু ডেপুটি চিফ লিগেল এইড ডিফেন্স কাউন্সিলৰ বাবে ইয়াত 40,000 পৰা 60,000 লৈকে ইয়াৰ দৰমহাটো হ'ব আৰু কেনেকৈ আবেদন কৰিব ইয়াতে চাই লওক হাউ টু এপ্লাই ফৰ DLSA হোজাই ৰিক্ৰুটমেণ্ট অফিস পিয়ন ডেপুটি চিফ লিগেল এইড ডিফেন্স কাউন্সিল জব যিসকলে এইকেইটা পোষ্টৰ বাবে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে অফলাইন যোগে ইয়াত আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ সেলফ এটেষ্টেড ডকুমেণ্টছসমূহ ইয়াতে এপ্লিকেশ্যন ফৰ্মখনৰ লগত দি দিব লাগিব 17 ছেপ্টেম্বৰ 2025 আগত 17 ছেপ্টেম্বৰ আগতে আপোনালোকে আবেদনসমূহ কৰিব লাগিব 17 ছেপ্টেম্বৰ লাষ্ট ডেট হয় বন্ধু বান্ধৱীসকল আজি আপডেটখিনি ইমানেই
আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থকাৰ বাবে ধন্যবাদ।